ও বৰ ভয়ানক ঠাই সেই মানুহবোৰলৈ মোৰ বৰ ভয় লাগে তইনো কিয় লৈ আহিলি অ আই ককা এতিয়া আৰু আগৰ দিন নাই নহয় এতিয়া দিন বহুত সলনি হ'ল এতিয়া দেশ বহুত আগুৱালে তই বহুত শিকিবলৈ আছে তই বহুত পঢ়িবলৈ আছে তই ইতিহাস অধ্যয়ন কৰিব লাগিব ইতিহাস অধ্যয়ন কৰিব লাগিব আচ্ছা ককা তুমিতো সেই মহান ব্যক্তিজনৰ সান্নিধ্য লাভ কৰিছা কিন্তু আমি তেখেতৰ কথা পঢ়ি আৰু তোমাৰ মুখত শুনিয়ে যিমানখিনি জানিব পাৰিছো সেইটো অনুভৱ কৰিছো যে তেওঁ কিমান মহান আছিল নুবুজে বুজিছ নুবুজে সেই মহান ব্যক্তিজনৰ সপোন আছিল এখন অখণ্ড ভাৰত গঢ়া কিন্তু স্বাৰ্থপৰ কিছুমান ৰাজনীতিবিদে তেওঁৰ সেই সপোনক ধূলিসাৎ কৰি গুৰুত্বই নিদিলে এতিয়া দেশ সলনি হ'ল এতিয়া আৰু আগৰ দিন নাই নহয় এতিয়া দেখিছানে নাই তুমি জাতি ধৰ্ম বৰ্ণ শ্ৰেণী সকলোবোৰ একেলগে একেডাল জৰিৰে বান্ধ খাই ৰাখিবলৈ যি প্ৰয়াস কৰিছে সেয়াতো আজি সফলতাই দিছে তুমিতো দেখিছাই কিন্তু তাহানিতে সেই সফলতাৰ সপোন ৰচিছিল অখণ্ড ভাৰত গঢ়াৰ সপোন ৰচিছিল কোনে জানে কিন্তু তেওঁক বৰ অন্যায় কৰিলে সেইজনৰ আদৰ্শৰেই অনুপ্ৰাণিত হৈ আজিৰ জনে আগবঢ়াই নিছে ভাৰতবৰ্ষ যিজনে কত কষ্টৰ বিনিময়তে সেই ভাৰতৰ একতাৰে গঢ়াৰ সপোন দেখিছে তাহাক আজি বাস্তৱত ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে এজনেই সেইজন কোন জানো সেইজন আন কোনো নহয় সেইজন হৈছে তুমি তেওঁৰ সেই আধৰুৱা সপোনবোৰ পূৰ্ণ কৰিবা তোমাক কত কোটি প্ৰণাম ককা অলপ মনে মনেও থাকিবাচোন তুমি মানুহেনো কি বুলি ভাবিব আমাক চাই আছে গম পোৱা নাই বাৰু তুমি চাই আছে কবলৈ দে তই জাননে নাজানো সেইজনৰ অৱদানৰ স্বৰূপে আমাৰ এইজনে সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰিছে আজি এইজনৰ কাৰণে আমাৰ দৰে দুখীয়া নিচলা মানুহবোৰ আজি এই ৰাজ দৰবাৰলৈ আহি মনৰ অনুভূতিখিনি প্ৰকাশ কৰিবলৈ সুবিধা পাইছো জাননে নাই এইটো প্লেটফৰ্ম গম পোৱা নাই তুমি চিঞৰি কৈ থাকিলে তুমি কালিলৈ গৈ কি ক'বাগে সেইটো কোৱা মোক এইবোৰৰ মূলতে কোন জানো এইবোৰৰ মূলতে বেলেগ কোনো নহয়
해성 사손 해성 지렁이 세성 러나 해성 ককাক বহাচোন তুমি সঁচাকৈয়ে মহা জানা সেই ভাৰত স্বাধীন হোৱাৰ পাছত আজিলৈকে বহুত আহিল কোনেও তোমাৰ দৰে শাসন কৰিব পৰা নাছিল তুমি সিহঁতে একোটাৰে বান্ধোনেৰে ভাৰতক একত্ৰিত কৰিব পৰা সপোন দেখাজনৰ আশাবোৰ তুমি পূৰণ কৰিবলৈ আগবাঢ়িছা জানা তোমাৰ মাজত মই তেওঁক দেখা পাওঁ মই তেওঁক দেখা পাওঁ তেওঁ তেওঁ আহিছে তেওঁ পুনৰ জনম লৈ আহিছে তেওঁ আহিছে তুমি আহিছা দেখিছা তোমাৰ সপোনবোৰ কেনেকৈ বাস্তৱত ৰূপায়িত হৈ গৈ আছে দেখিছা আৰু তোমাৰ মনত আছেনে সেই অকণমানিতে মই যে তোমাক লগ পাইছিলো তুমি যে মোক স্পৰ্শ কৰিছিলা আজিও মোৰ তোমাৰ স্পৰ্শৰ সেই শিহৰণে মোক শিহৰিত কৰি ৰাখে জানা আৰু তুমি যে সৰুকৈ কাগজ এটুকুৰাত লিখি দিছিলা মনত আছেনে বাৰু তোমাৰ তুমি যে লিখি দিছিলা এক ভাৰত শ্ৰেষ্ঠ ভাৰত মনত আছে আজি মোৰ সপোনবোৰ পূৰ্ণ হৈছে মোৰ সেই তাহানিৰ অখণ্ড ভাৰতৰ সপোন আজি পূৰ্ণ হওঁ এক ভাৰত শ্ৰেষ্ঠ ভাৰত ৰূপে গঢ় লৈছে মই সঁচাই আনন্দিত আজি ভাৰতত মোৰ প্ৰতিমূৰ্তি বিশ্বৰ সৰ্ববৃহৎ ৰূপে প্ৰতিষ্ঠা হৈছে ইয়াতকৈ মোক কি লাগে মই সঁচাই আনন্দিত আজি যেন মোৰ ছবিৰেই প্ৰতিচ্ছবি আজি দেশ জিলিকি আছে ইয়াতকৈ মোক একো নালাগে আজিজন তোমাৰ প্ৰতিচ্ছবিৰে প্ৰতিচ্ছবিত আৰু তোমাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে সকলোবিলাক কাম কৰি গৈছে আৰু জানা তুমি দিয়া সেই লিখনিটো আজিও মই সযতনে ৰাখি থৈছো কালিলৈ ৰাজ দৰবাৰত মোক নিমন্ত্ৰণ কৰি আনিছে আৰু মই এখনি তোমাক লৈ কণ্ঠও লিখিছো তাক তোমাক উপহাৰ দিম বুলিও ভাবিছো জানা তুমি চাবা
তুমি চাবা মোৰ সেই বন্ধুক চাবা মই লৈ আহিছো ৰবা তুমি মোৰ বেগটো থৈছিলো বেগটোতো মই ইয়াতে থৈছিলো কোনে নিলি মোৰ বেগটো কোনে নিলি ঐ মোৰ বেগটো তাতে মোৰ জীৱনৰ সাধনাৰ ফচলবোৰ আছিল কোনে নিলি কোনে চুৰ কৰিলে মোৰ জীৱনৰ সাধনাৰ ফচলবোৰ তাতেই আছিলে মোৰ জীৱনৰ অমূল্য সম্পদ কোনোবাই চুৰ কৰি লৈ গৈছে ৰামা ৰামা কোনে নিছে কি আছিল অমূল্য সম্পদ জীৱন জোৰাৰ সাধনাৰ ফচল মোৰ এটি বেগতেই আছিল কিন্তু কোনোবা দুৰ্বৃত্তই আহি লৈ গুচি গ'ল বৰ ডাঙৰ কাম কৰিছে দুখ নকৰিব আমি বিচাৰি দিব বেগ বিচাৰি দিব আমি বিচাৰি দিব আচ্ছা আমার মানে ভালো আছে আমি জানি ঠিক আছে আমি বেগ বিচারি দিব কিন্তু কিয় নিলি বেগটো তাতকৈ যদি মোক কলিহেঁতেন মোৰ সম্পত্তি টকা পইচা সকলোবোৰ তোক দি দিলোহেঁতেন কিয় লৈ গলি মোৰ জীৱনৰ সাধনাৰ ফল কালিলৈ একেটোক দিম বুলি আহিছিলো তাকো চুৰ কৰি লৈ গুচি গলি ইয়াতে তোৰ হ'ব বুলি কৈছিলো এইখিনি আমি একদম এইখিনিৰ পৰা একদম ফ'কাছ কৰিব লাগিব নিউজটো এইখিনিৰ পৰা ফ'কাছ কৰিব লাগিব বুজিছ নহয় কি ডাল নিউজ কৰিবি অসমৰ মানুহ এটাক দিল্লীলৈ মাতি আনিছে এইটো বাৰু কিবা নিউজ হ'লনে একো হট নিউজ নাই নহ'ল ইমান সাধাৰণ কথা নাই বুজিছ চাচোন ইমানৰ মাজৰ পৰা এজন বৃদ্ধ মানুহ বাছি লৈ আহিছে কিবা এটাতো আছে গতিকে আমি সেইটোকে অকাই পকাই হ'লেও নিউজটো কিন্তু গৰম কৰিব লাগিব বুজিছ নহয় গৰম কৰিব লাগিব দেখা কিনো হয়
নহয়তো সেইটো কোৱা ওলা ঐ মজা মজা ঐ মজা ঐ নিউজ পাই গলো ঐ ব্ৰেকিং নিউজ অসমৰ পৰা এজন বুঢ়া মানুহক মাতি আনি দিল্লী ষ্টেচনত এনেকৈ পেলাই থৈছে ওলা ঐ ৰাতিকে বনি গলি নিউজ হৈ গ'ল অসমৰ পৰা বৃদ্ধ মানুহজনে মহিলা এজনে এনেকুৱা কৰিছে নিউজ একেবাৰে গৰম হৈ যাব কেমেৰা ওলা ঐ এইটো নিউজ গম পাইছ নাই বাজিয়ে থাকিব আমি উপস্থিত আছো এটা ৰেলৱে প্লেটফৰ্মত যিটো প্লেটফৰ্মত পৰি আছে এজন বৃদ্ধ মানুহ কিয় এনেকুৱা বৃদ্ধ মানুহজন পৰি থাকিব লগা হৈছে এই সকলো ঘটনা আপোনালোকৰ আগত দাঙি ধৰিবলৈ আমি চেষ্টা কৰি থাকিম কিয় একেবাৰে মৰি গ'ল বুলি কৈ দিলোঁ নিউজ মাৰিব থৈছ নেকি তই এটা ফকাচ কৰ এয়া কিয় তোৰ বৃদ্ধ মানুহ আনি এনেকুৱা প্লেটফৰ্মত পেলাই থৈছে কিয় এনেকুৱা কৰিছে কিয় সকলো ঘটনা আপোনালোকৰ আগত দাঙি ধৰিবলৈ আমি চেষ্টা বন্ধ কৰ মনে থাক একো নজনাকৈ তহঁতে এইবোৰ কি বলকিছ অসমীয়া ইমান অত্যাচাৰ কৰিব লাগেনে কোনে ক'লে চিটুৱেশ্যনতে কৈছে মনে থাক সম্পূৰ্ণ কথা নজনাকৈ তহঁত মুখাই প্ৰচাৰ কৰা আৰম্ভ কৰি দিলে তহঁতৰতো সেইটোৱে ব্যৱসায় আপুনি পঢ়ি থকা দেখি আমি দুটা আকৌ ভাবিলো কি ভাবিলি মই মৰি থকা বুলি ভাবিলি সুধি যোৱাৰ সাহসকণ তহঁতৰ নহল অলপ আগতে বেলেগ জাতিৰ এজন মানুহ আহি মোৰ দুখ দৰহাৰ কথা সুধি মোক সহায় কৰিবলৈ আগবাঢ়ি গৈছে মোৰ হেৰুৱা বস্তু বিচাৰি গৈছে কিন্তু তহঁতে একে জাতিৰ মানুহ হৈ লাগি গলি খোৱা কামোৰাতে আপোনাৰ কিবা হেৰাইছে মোৰ এটা মূল্যৱান সম্পদ হেৰাইছে মানে এটা মূল্যৱান সম্পদ চুৰ কৰি লৈ গৈছে তাতেই মোৰ জীৱনটো আছিল মোৰ এটা মূল্যৱান বেগ আৰু সেই বেগটোৰ ভিতৰতেই মোৰ জীৱনটো সোমাই আছিল মানুহটো এইটো জীৱনটো আকৌ বেগটোত আছে কথাটো কি কথাটো আপুনি আমাক বুজাই কওকচোন বুজাই পাব লাগে গোটেই জীৱন মই মোৰ কষ্টৰে গঢ়া ৰত্ন ভাণ্ডাৰ মই সঞ্চয় কৰিছিলো সকলো সম্পদ মোৰ সেই বেগটোতেই আছিল কিন্তু আজি মোৰ সকলো শেষ হৈ গ'ল সকলো মোৰ চুৰ কৰি লৈ গ'ল অৰ্থাৎ মানে ৰত্ন আছিলে তাৰ মানে বহুত পইচা বেগটো যদি মাৰি দিব পাৰো মই গোটেই ৰাতিৰ ভিতৰত মালা কাম কৰি যাম অকা
ধৰি আনি আপোনাৰ ভৰিখন এতিয়াই পেলাই দিম বেগটো যদি কেনেবাকে মাৰি দিব পাৰি বিপদাটোৱে বাদ দি দিম মইতো বনি যাম যদি বেগটো পাওঁ পইচাখিনি উলিয়াই খালি বেগটো কান্দিও যায় তাৰ পাছত আমি দুটা পইচাখিনি লৈ খেলা ভাই মোৰ এটা সম্পদ হেৰাইছে তাত মোৰ জীৱনৰ সাধনাৰ সকলো বস্তু আছে বেগত মোৰ বহুত সম্পদ আছিল अरे बाबुआ बैग में तो चोरी का माल था चोरी का माल ये सके डांगो भारत रानी बैगत भाई चोर करे लो भैया के देखी सके बेलेग सुले का चोर करे चोरी का माल था अरे बाबू क्या মনে থাক মুখ দেখিলে কি চোৰৰ দৰে লাগে নেকি বেয়া লগা নাই তহঁতৰ বেয়া লগা নাই बैग में क्या था बाबू बोल दो बैग में चलता चलती बोलता फट 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 के बोल दो बोलो बैग के सामने बोलो বেগত আছে अब क्या था মোৰ গুৰু हाँ মোৰ আদৰ वो तो समझ गया बोलो बाद में बातें बोलो দেশৰ একমাত্ৰ মহান পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল ये तो अपराध किया है महान पुरुष को बैग में डाल के बोलकर ये तो बापू ने अपराध कर মনে মনে থাক একো নজনাকৈ চিঞৰ বাখৰখন নকৰিবি তহঁতি জাননে চৰ্দাৰ বল্লভ ভাই পেটেলজীৰ বিষয়ে নাজানো একো নাজানো শুন শুন 1875 চনত 31 অক্টোবৰৰ নিশা গুজৰাটৰ এখন ভিতৰুৱা গাঁৱত এজন মহান পুৰুষৰ জন্ম লৈছিল যিয়ে জীৱন জোৰাৰ সাধনা কৰি কৰি সত্যাগ্ৰহ আন্দোলন গণ আন্দোলন সকলোতে আগভাগ লৈ সকলোৰে মাজত জিলিকি পৰিছিল যিজনৰ নেতৃত্বত আজি আমি ভাৰতবৰ্ষখনতে এনেকৈ বিচৰণ কৰিবলৈ সুবিধা পাইছে যিজনৰ মহান কৰ্মৰাজিৰ কাৰণে আজি আমি মুক্ত মনে আমি সকলো
কৰ্ম কৰিবলৈ আগবাঢ়িব পাৰিছো। তেওঁৱেই হ'ল ভাৰতৰ প্ৰথমজন উপ-প্ৰধানমন্ত্ৰী চৰকাৰে বল্লভ ভাই পেটেল। আৰু সেইজনৰ বিষয়ে একো নজনাকৈ তহঁতে খোৱা কামোৰা আৰম্ভ কৰি দিলি। জানো সেইজনৰ মূল মন্ত্ৰ কি আছিল? এক ভাৰত শ্ৰেষ্ঠ ভাৰত। কিন্তু তহঁতে কি কৰিছ? এজন বৃদ্ধ মানুহ পৰি থকা দেখি বাতৰি কৰিবলৈ আৰম্ভ কৰিছ। তহঁতৰ আৰু কিবা জানিবলৈ বাকী আছে? আছে তেখেতৰ বিষয়ে জানিবলৈ? নকথ কিয়? কি জানিবলৈ বাকী আছে মোৰ এখন গ্ৰন্থ লিখিছিলো তেওঁৰ ওপৰত, তহঁতি নাজান? তাকেই আজি মই আজিৰ জনক উপহাৰ দিবলৈ আহিছিলো। কিন্তু তাকো মোৰ চোৰে চুৰ কৰি লৈ গ'ল। আৰু কি জানিবি? ৰবা, আপোনালোকে আৰু কি জানিব বিচাৰিছে? এইকণ সময়তে ইমানবোৰ কাণ্ড ঘটি গ'লনে? এজন অকলশৰীয়া মানুহ পাই আপোনালোকে নিজ স্বাৰ্থত লাগি গ'ল। অকণমানো বেয়া নালাগিলে এই মানুহজনলৈ? আপুনি বহন কৰিব নালাগে। আপোনালোকে জানেনে? ককাৰ লগত মোৰ কোনো তেজ মঙহৰ সম্পৰ্ক নাই। মই এগৰাকী দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। কিন্তু মই ককাক লগ পাইছিলোঁ আৰু আমি থিৰাং কৰিছিলোঁ যে ককাৰ সেই গ্ৰন্থখন ইউনিভাৰ্চিটিৰ বহুত কেইজন ষ্টুডেণ্টে মিলি কেইবাটাও ভাষাত আমি অনুবাদ কৰিম। আমি এইবোৰ প্ৰচেষ্টা চলাই আছোঁ। আমাৰ জাতি বেলেগ মানি লৈছোঁ, আমাৰ ৰাজ্যও বেলেগ, কিন্তু আমি যে এক সেই কথা প্ৰমাণ কৰিবলৈ আমি বিচাৰি আছোঁ। কিন্তু আপোনালোকে ইয়াত কি কৰি আছে? মাজনী, এইবোৰ কথা এইহঁতবোৰৰ আগত কৈ লাভ নাই মাজনী, লাভ নাই। বল ঘৰলৈকে যাওঁগৈ, বল। অহা বাটেৰে উভতি যাওঁ। মোৰ মনৰ আশাবোৰ আৰু পূৰ্ণ নহ'ব। বৰ দুখ থাকিল। মোৰ বেগ मेरी माँ बहुत बीमार और मेरी माँ के इलाज के लिए
जमीन तब मुझे एहसास हुआ कि मेरी माँ की जीवन से ज्यादा इस संपत्ति का मूल्य अधिक है और मैंने तभी फैसला किया कि मैं ये बैग लौटा दूंगा और मैं बैग लौटाने के लिए आपको मुझे अपना मुझे माफ करें मुझे क्षमा करें मुझसे बहुत बड़ी भूल তই বৰ ভাল কাম কৰিলি হ'ব পাই দেখিলি হতে এই অকণমানিটোৰ অন্তৰত থকা একতাৰ মন দেখি বিভিন্ন জাতিৰ হলেও এই অন্তত বুজি পাইছে এই গ্ৰন্থৰখনৰ মূল্য কিমান কেইখন গামোচাৰ মূল্য কিমান আৰু এই জাতীয় পতাকাখনৰ মূল্য কিমান সেয়ে কওঁ সকলো আগবাঢ়ি সকলোৱে একতা হোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হওক আৰু সকলোৰে উচ্চ কণ্ঠে কওঁকে এক ভাৰতে